মক্কাতুল মুকাররমাত এবার ভূমিকম্প হয়েছিলে। সেই সময়ত উমার রাদিয়াল্লাহু তাআলা উপস্থিত আছিলে। উমার রাদিয়াল্লাহু তাআলা কৈছিলে, আল্লাহর মখলুকত ভূমিকম্প, তুমি বন্ধ হৈ যোৱা। উমাৰ রাদিয়াল্লাহু তাআলা যেতিয়া কৈছিলে, তেতিয়াৰ পৰাই ভূমিকম্প আজিলৈকে হোৱা নাই। কেনেকুৱা ইনসাফ আছিলে, কেনেকুৱা হুকুমত কৰণেৱালা উমাৰ ফাৰুক রাদিয়াল্লাহু তাআলা আছিলে। এইজন উমাৰ ফাৰুক রাদিয়াল্লাহু তাআলা জামানাত এজন বুঢ়ীমাৰ জমিনৰ বুকুত তেল পৰি গ'ল। তেল পৰি যোৱাৰ লগে লগে জমিনে তেল হুহি লৈ ল'লে। এই বুঢ়ীমায়ে জমিনক ক'লে, হে আল্লাহৰ মখলুকত জমিন, মই দিন হাজিৰা কৰি মই গধূলি সময়ত অকণমান পইচা পাওঁ, বজাৰ কৰি লৈ আহোঁ, আৰু মোৰ হাতৰ পৰা তেল পৰি গেল, তুমি লগে লগে মোৰ তেলখিনি হুহি লৈ ল'লা। মই এতিয়া ক'ত যাম, মই ক'ৰ পৰা আনিম, মই ক'ত পাম তেল? আপুনি মোক তেল দি দিয়ক। ইমানবাৰ ক'লে, জমিনে তেল নিদিলে। তেতিয়া বুঢ়ীমায়ে ক'লে, আমিৰুল মুমিনিন হযৰত উমাৰ ফাৰুক রাদিয়াল্লাহু তাআলা দৰবাৰত এই কথাৰ মই বিচাৰ দিম। এই বুঢ়ীমায়ে উমাৰ রাদিয়াল্লাহু তাআলা ওচৰত গুচি গ'ল। গুচি যোৱাৰ লগে লগে এই বুঢ়ীমায়ে উমাৰ রাদিয়াল্লাহু তাআলা ক'লে, আমিৰুল মুমিনিন হযৰত উমাৰ ফাৰুক রাদিয়াল্লাহু তাআলা, মই দিন হাজিৰা কৰোঁ মানুহৰ ঘৰত। যিখিনি মই দিন হাজিৰা কৰি পইচা পাওঁ, এইখিনি পইচাৰে মই গধূলি বজাৰ কৰি আনো। আজি মোৰ কি হৈ গ'ল, আহি থাকাওতে মোৰ জমিনৰ বুকুত তেল পৰি গেল, আৰু সেই জমিনে তেল লৈ ল'লে। আই আমিৰুল মুমিনিন, মই এতিয়া আৰু ক'ত যাম, ক'ত পাম? কোনে মোক এতিয়া কাম কৰাৰ কাৰণে মাতিব? এইটো সময়তো মই এতিয়া পইচা পাতি কোনো নাপাম। এতিয়া মোক আপুনি ইনসাফ কৰি দিয়ক উমাৰ। আই উমাৰ, আপুনি মোক ইনসাফ কৰি দিয়ক। উমাৰ রাদিয়াল্লাহু তাআলা ক'লে, বুঢ়ীমা, আপুনি কান্দিব নালাগে, আপুনি দুখ কৰিব নালাগে, আপোনাৰ তেল আহি যাব। উমাৰ রাদিয়াল্লাহু তাআলা এটা কাগজৰ টুকুৰাত কিবা এটা লিখি দিলে। লিখি দি কৈ দিলে, বুঢ়ীমা, যি জাগাত আপোনাৰ তেল পৰিছিলে, সেই জাগাত এই কাগজৰ টুকুৰাটো ৰাখি দিব, আৰু তাৰ ওচৰত বাচনটো ৰাখি দিব। এই বুঢ়ীমা উমাৰ রাদিয়াল্লাহু তাআলাৰ কথা মোতাবিক যেতিয়া সেই জমিনৰ বুকুত যিখিনি জমিনৰ বুকুত তেল পৰিছিলে, সেইখিনি জাগাত কাগজৰ টুকুৰাটো ৰাখি দিলে, তাৰ ওচৰত বাচনটো ৰাখি দিলে। কাগজৰ টুকুৰা জমিনৰ ওপৰত ৰাখাৰ লগে লগে তেল অট'মেটিকলি আহি বাচনত ভৰপূৰ হৈ গ'ল। বুঢ়ীমাৰ মন আনন্দ লাগিল, খুশি হ'ল, আনন্দ হয়। বুঢ়ীমাই যাবলৈ ধৰিলে। যাই আছে কিছু অলপমান জাগা যোৱাৰ পিছত বুঢ়ীমাৰ মনত খেয়াল আহি গ'ল যে এই উমাৰ রাদিয়াল্লাহু তাআলা কাগজৰ টুকুৰাটোত কিনো লিখিছিল। মই ইমানবাৰ জমিনক ক'লো, জমিনে মোৰ তেল নিদিলে। উমাৰ রাদিয়াল্লাহু তাআলা এটা কাগজৰ টুকুৰা দি পঠালে, আৰু সেই কাগজৰ টুকুৰাটো দিয়াৰ লগে লগে জমিনেই তেল অট'মেটিকলি বাহিৰ কৰি দিলে। কাগজৰ টুকুৰাটোত কিনো লিখিছিলে চাওঁ এবাৰ। বুঢ়ীমা আহিলে, আহি কাগজৰ টুকুৰাটো দেখিলে। আই মোৰ মুছলমান ভাই বন্ধুসকল, এইজন উমাৰ রাদিয়াল্লাহু তাআলা কাগজৰ টুকুৰাত কি লিখিছিল জানে? এইজন উমাৰ রাদিয়াল্লাহু তাআলা কাগজৰ টুকুৰাত লিখিছিলে, এই আল্লাহর মখলুক জমিন, তুমি যদি আজি বুঢ়ীমা তেল যদি ওয়াপাস কৰি নিদিয়া, তুমি যদি তেল রিটার্ন কৰি নিদিয়া, তোমার সেই জাগাত বেনামাজিক মই দফন কৰিম, বেনামাজিক মই দফন কৰিম। মোর ভাইসকল, মোর বন্ধুসকল, বেনামাজির কারণে জমিনে কেনেকৈ কঁপি থাকে, বেনামাজি কেনেকৈ জমিনে ভয় কৰে। আজি আপুনি মই বেনামাজি হৈ দুনিয়াৰ বুকুত ঘূৰা ফুৰা কৰি আছো। আজি আপোনাৰ মোৰ মছজিদত আজান হয়, আজি নামাজৰ পিনে আপোনাৰ মোৰ কোনো ধাউতি নাই। এইখন জমিনৰ বুকুত আপোনাৰ মোৰ কবৰ হ'ব, তাত আপোনাৰ মোৰ কি হালাত হ'ব? মোর ভাইসকল, মোর বন্ধুসকল, মোর মুসলমান ভাই বন্ধুসকল, এবাৰ চিন্তা ফিকিৰ কৰক, আপোনাৰ মোৰ জিন্দগী কেনেকুৱা, কোন ফালে ধাবিত হৈ আছে। আপুনি মই আল্লাহৰ হুকুম নামাজ,
আজি পিছ কৰি থৈ আপুনি মই দুনিয়াৰ কামত আগুৱাই লৈ যাই আছো, দুনিয়াৰ কামত আগত হৈ আছো, আল্লাহৰ হুকুমক পিছফালে আমি থৈ দিছো। যিটো কাম নহলে আপোনাৰ মোৰ কাল কিয়ামতৰ দিনে ফাঁচি যাব লাগিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান তারাকা সলাতা মুতাআম্মিদান ফাকাদ কাফার, যিজন ব্যক্তিয়ে জানি বুঝি নামাজ ত্যাগ করিব, এইজন ব্যক্তিয়ে কুফুরওয়ালা কাম করিলে। মোর ভাই সকল, মোর বন্ধু সকল, এবার চিন্তা ফিকির কৰি চোৱা, আপোনাৰ মোর জরুরি হয় এইখন জমিনৰ বুকুত আজি আপুনি মই এনেকৈ ঘূৰি ফুৰি আছো, আৰু এই জমিনৰ বুকুতে এদিন আপোনাৰ মোর কবর হব। এই কথাটো চিন্তা কৰক মোর ভাই সকল, মোর বন্ধু সকল।